নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ পোহৰ 111 চেনেলটিৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু এই ভিডিঅ'টি জুত যোৱাৰ দিনাৰে ভিডিঅ' হয় কিন্তু একেলগে দিয়া নহ'ল কাৰণ একেলগে দিলে বহুত লং ভিডিঅ' হৈ যাব সেইকাৰণে দুটা পাৰ্ট কৰি দিয়া হ'ল আৰু কি ক'ম আৰু আজিৰ দিনটো সঁচাই বহুত ভাল লাগিলে কৈ শেষ কৰিব নোৱাৰি মানে ভাল লগাবোৰ কাৰণ পোহৰে তাত গৈ খুব ফূৰ্তি কৰিলে খুব ফূৰ্তি কৰিছে খেলিছে সি যি মন যায় সি মানে মুকলিকে সি কৰিব পাইছে সেইদিনা আৰু এনেকুৱা পৰিৱেশ পোৱাৰ এইটোৱে প্ৰথম মানে এনেকৈ মুকলিকৈ এনেকুৱা পৰিৱেশত নিয়াৰ পৰা সি জনা হৈছে আৰু অলপমান কাৰণ তাৰ এতিয়া 15 মাহ হৈছে সি কথাবিলাক অলপ নতুনকৈ শিকিছে কেনেকৈ ক'ত কি কৰিব লাগে খেলিব লাগে খুব ফূৰ্তি কৰিছে সি আপোনালোকে চাবচোন তাক সি কিমান ফূৰ্তি কৰিছে ভিডিঅ'টোত আৰু তাৰ ভাল লগা মানে আমাৰ ভাল লগা একচুৱেলি তাৰ ভাল লগাবৰ কাৰণে আমি লৈ গৈছোঁ তাত আমিতো তাতে আগতেও বহুতবাৰ গৈছোঁ কিন্তু সি জনা হোৱাৰ পৰা এয়াই প্ৰথম গৈছোঁ চাগে আৰু আমি দুইজনীও সঁচা কথা ক'ব গ'লে সেউজীয়া পৰিৱেশ খুব ভাল পাওঁ মানে যেতিয়াই আমাৰ এনেকৈ সময় সুবিধা মিলে আমি যাবলৈ চেষ্টা কৰোঁ এনেকুৱা সেউজীয়াৰ মাজত আৰু এনেকুৱা সেউজীয়াৰ পৰিৱেশৰ মাজত সময় যদি অলপ কটাব পাওঁ নিজকেই মানে খুব নিজৰ মনটো সতেজ কৰি উঠাৰ নিচিনা লাগে পুনৰ কাম কৰিবৰ কাৰণে আপোনালোকেও পাৰিলে সময় উলিয়াই এনেকুৱা পৰিৱেশত নিজক সময় দিব খুব ভাল লাগিব কাৰণ বৰ্তমান সময়ত আমি মানুহবিলাক কামক লৈয়ে সদায় ব্যস্ত থাকোঁ নিজৰ কথা আমি ভাবিবলৈ সময় নহয় নিজৰ জীৱনটোৰ কথা হয় নাই বাৰু কওকচোন আৰু যোনসকলে নেচাৰ লাভাৰ হয় তেওঁলোকেতো ভাল পাবই বাৰু ভিডিঅ'টো চাই আৰু কেতিয়াবা জীৱনত এনেকুৱা সময় খুব প্ৰয়োজন হয় য'ত মানে কোনো হুলস্থুল নাথাকে গাড়ী মটৰৰ হওক বা বিভিন্ন যান্ত্ৰিকতাৰে হওক আমি যিহেতু যান্ত্ৰিক পৃথিৱীতে বাস কৰি থকাৰ নিচিনা হয় আজিকালি তাতে গ'লে খুব ভাল লাগিব আপোনালোকৰো আৰু যোনসকলে গৈছে তেওঁলোকৰ কথা বাৰু কোৱা নাই যোনসকলে যোৱা নাই বা সৰু ল'ৰা ছোৱালী এনেকুৱা এতিয়াও আছে যোনসকলে নেকি চিৰিয়াখানা বা জুত গৈ পোৱা নাই তেওঁলোকে তাৰ জৰিয়তে এই ভিডিঅ'টোৰ জৰিয়তে তেওঁলোকে কিছুমান বস্তু দেখা পাব চাই ভাল পাব আৰু শিকিবও পাৰিব শেষত এটাই ক'ম যদি আপোনালোকৰ ভিডিঅ'টি ভাল লাগিলে তেন্তে লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব আৰু শেষলৈকে চোৱাৰ বাবে বহুত বেছি ধন্যবাদ আপোনালোকক আৰু ময়ো এই ভিডিঅ'টি যথেষ্ট কষ্ট কৰি বনাইছোঁ কাৰণ আপোনালোকে জানে যিহেতু এনেকুৱা এটা পোৱালি থাকিলে কিমান কষ্ট ভিডিঅ' বনোৱা আৰু তাক কোচত লৈ মই কিছুমান ক্লিপ কেপচাৰ কৰিছোঁ আপোনালোকে পুনৰবাৰ কৈছোঁ চোৱাৰ কাৰণে বহুত বেছি ধন্যবাদ ভিডিঅ'টো প্লিজ ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব আজিলৈ আহিছোঁ